জানা সুভাষ, এই লকডাউনটোৱে আমাৰ পঢ়া শুনা সকলো শেষ কৰি পেলালে। হয় দিয়া। টিউচনৰ পইচাবোৰ দেউতাই এনেই দি আছে। তাকেহে। চৰকাৰী স্কুলত নপঢ়াওহে ভাল আছিলে, বুজিছা? কিয় তেনেকৈ কৈছা? অনলাইন ক্লাছো নহয় দেখোন। ছাৰসকলক দৰমহাবোৰ মামাই এনেই দি আছে। হয় দিয়া নন্দিনী, তুমি ঠিকেই কৈছা। স্কুলখনৰ অৱস্থা দেখি মোৰ বহুত বেয়া লাগিছে জানা। হ'ব এইবোৰ কথা ক'লে মামাই আমাক জিলাত ভৰাই দিব। হয় দিয়া। সুভাষ, আবেলি হ'ল নহয়, দৌৰিবলৈ যাওঁ ব'লা। দেৰিয়ে হ'ল। ব'লা। কোন ফাৰ্ষ্ট হয় দেখা যাব। ভাগ মিল্খা ভাগ। বাহ, তুমি দেখোন একে হিমা দাসৰ দৰে দৌৰা। চাহ লোৱা। থোৱাচোন। আজি ডিউটি নোযোৱা নেকি? যাম। হেৰা, মানুহবোৰৰ দিনক দিনে চিন্তা শক্তিবিলাক হ্ৰাস পাব ধৰিছে। চিন্তা চৰ্চাবোৰ কিবা বনৰীয়া জন্তুৰ দৰে হ'ব ধৰিছে। তুমি কি কৈছা মই একোৱে বুজি পোৱা নাই। বুজিবলৈ চেষ্টা কৰাটো ভাল। কথাটো ক'লেহে বুজি পাম। জানো পাই তুমি কি বেবেৰিবাং কথাবোৰ কৈ থাকা, মই একোৱে বুজি পোৱা নাই। বেবেৰিবাং আচলতে জানা, আমাৰ গোটেই ছিষ্টেমটোৱেই বেবেৰিবাং। কি ছিষ্টেমৰ কথা কৈছা হে? চোৱা, যেতিয়া এজন ৰাইটাৰে এটা সুন্দৰ পৰিকল্পনাৰে এটা সুন্দৰ কাহিনী লিখে আৰু পৰিচালকে তাক যেতিয়া সুন্দৰভাৱে উপস্থাপন কৰে, সেই কাহিনী তেতিয়া দৰ্শকে সুন্দৰভাৱে আঁকোৱালি লয়। ভাল কাহিনী ভালদৰে পৰিচালনা কৰিলে ৰাইজে আঁকোৱালি ল'বই। তুমি কথাবোৰ আচলতে বুজা নাই। আচলতে কি জানা, কথাবোৰ ৰজাঘৰীয়াই জনাকে পোনপটীয়াকৈ তোমাৰ আগত ক'বলৈ ভয় লাগে। বাৰু সেইবোৰ বাদ দিয়া। হেৰি নহয়, আমাৰ সুভাষ ক'লৈ গ'লো? নিয়ৰহঁতৰ ঘৰলৈ গৈছে। কিয়? জানো কিবা অনলাইন ক্লাছৰ আলোচনা আছে বোলে। ঐ দে না বে, তই কি অকলেই টানিবি নেকি? তই ৰাহো নেকি বে? দিম নহয়, জ্বলাইছোহে, ধৈৰ্য ধৰ। ঐ সুভাষ, দেখোন আজিকালি মাল আৰু বাবা একেলগে খাওঁ যে, কেছটো কি? নন্দিনীয়ে কি লাট মাৰিলে নেকি? নহয় বে, এইবোৰ তই কি ফাল্টু কথা কৈ আছ? তেনেহ'লে কেছটো কি? আবে তহঁতে এইবোৰ কি ফকতীয়া কথা কৈ আছ? তেই টান এই মাল টান। ল ফটাফট টান, দেৰি হৈছে। দে কুহি, তই কেতিয়াবা প্ৰেমত পৰি পাইছনে? নাই, মোৰ এইবিলাক প্ৰেম একো নাই দেই। চেনি খাব লাগে আৰু জাবানীৰ মাজা লুটিব লাগে, বাছ। নহয় কুহি, যেতিয়া কোনোবা এজনক সঁচা অন্তৰেৰে ভাল পাব লোৱা হয়, যদি সেইজনক মনৰ মানুহ হিচাপে হৃদয়ৰ স্পন্দনত প্ৰতিস্থাপন কৰি মন মন্দিৰৰ পূজাৰী ৰূপে গোটেই জীৱন এক ৰঙীন জীৱনৰ দলিচাত এখন সুখৰ সংসাৰ কৰাৰ আমেজেই বেলেগ। বাহ নন্দিনী,
তই দেখোন আজিকালি বৰ ৰোমেণ্টিক ড্ৰিমছ দেখা হৈছ। কেছটো কি অ'? মোৰ আগৰ কথাবোৰ কোৱাই নাই যে। কথাবোৰতো কম বুলিয়েই ইয়াত বহিছোঁ। মানুহে প্ৰেম অন্ধ বুলি যে কয়, কথাটো মোৰ বিশ্বাস হৈছে অ' কুহি। আচলতে কি জান নন্দিনী, মই এই খেলখনত গভীৰভাৱে পৰিয়ে পোৱা নাই। সেইবাবে মোৰ বুকুত কোনো ধৰণৰ স্পন্দনেই নাই। গতিকে মোক কথাবোৰ পোনপটীয়া ভাষাত ক। বন্ধুত্ব হঠাৎ প্ৰেমলৈ কেনেকৈ পৰিৱৰ্তন হৈ গ'ল আমি ধৰিবকে নোৱাৰিলোঁ। সেইদিনা টিউশ্যনৰ পৰা আহোঁতে নন্দিনী, আমাৰ এই বন্ধুত্বক অন্য এক ৰূপ দি জনম জনমলৈ আমি দুয়ো এক হ'ব নোৱাৰোঁনে? মানে তোমাক মই অৰ্ধাংগিনী হিচাপে বিচাৰোঁ, যদি তোমাৰ কোনো আপত্তি নাই। হে, কি হ'ল? একো নোকোৱা? আপত্তি নাই, কিন্তু সুবাস, ভয় লাগে অ'। ভয়? ভয়ৰ কাৰণটো জানিব পাৰোঁ নেকি? লকডাউন। লকডাউন? মানে সুবাস, এই লকডাউনে বহুত ল'ৰাক ধ্বংস কৰি পেলাইছে। কিছুমান ল'ৰা মদ, ভাং, ড্ৰাগছ আদিত এডিক্টেড হৈ পৰিছে। তুমিও সেই পাল্লাত পৰা নাইতো? নাই, মোক কি সেই টাইপৰ ল'ৰা নিচিনা লাগে নেকি? নহয়, মানে বাস্তৱৰ মানুহ আৰু আঁৰৰ মানুহৰ দুটা ৰূপ থাকেতো। সঁচা কথা ক'ব গ'লে ময়ো তোমাক ভাল পাওঁ। কেতিয়াবা ক'বলৈ মন যায়, কিন্তু আমাৰ বন্ধুত্ব বিচ্ছেদ হোৱা ভয়ত তোমাক ক'বলৈ সাহস হোৱা নাছিলে। নন্দিনী, আই লাভ ইউ ছ' মাছ। তুমি মোৰ জীৱনৰ সন্ধ্যাৰ ৰাগিনী। মোৰ হিয়াৰ দাপোনত তোমাৰ প্ৰতিচ্ছবি আজীৱন জীয়াই ৰাখিব বিচাৰোঁ। প্লিজ, তুমি মোক সঁহাৰি দিয়া। সুবাস, তুমি মোক সঁচাকৈ ইমান ভাল পোৱা? অঁ নন্দিনী। অ', কাহানী তেনেহ'লে গভীৰ। বাৰু, যি নহওক, তহঁতৰ এই প্ৰেম কাহিনী আজীৱন অমৰ হৈ ৰওক। ভগৱানৰ ওচৰত তাকেই প্ৰাৰ্থনা কৰিম। অ'কে, ব'ল এতিয়া যাওঁ। মোৰ অঁ দেউতা। তোৰ পঢ়া শেষ হ'লে নাই অ'? হেৰ' এই দিনৰ দিনটো মোবাইলটোতে কিমান পঢ়ি নাথাক আৰু তই? পঢ়িবতো লাগিবই দেউতা, নহ'লে জানো মই পঢ়ি শুনি ভাল মানুহ এজন হ'ব পাৰিম? স্কুল আৰু কলেজটো বন্ধই কৰি দিলে। এৰা অ' মোৰ। আজিকালি ৰাজতন্ত্ৰৰ দিন আহিল। ৰজাঘৰীয়াই যি নিয়ম বান্ধি দিয়ে সেইমতেই চলিব লাগিব। দেউতা, মানুহৰ বাক স্বাধীনতা আজিকালি ৰুদ্ধ হৈ গৈছে। আমি যেন বৰ্তমান সময়ত একোটা যন্ত্ৰহে, যোনে আমাক যি হিচাপে পৰিচালনা কৰিছে আমি সেইমতে পৰিচালনা হৈ আছোঁ। দেউতা, তই একদম সঁচা কথাকে কৈছ মোৰ। আমিবোৰ মাত্ৰ যন্ত্ৰহে। আমি নিজ ইচ্ছামতে একো কৰিবও নোৱাৰোঁ আৰু একো মাতিবও নোৱাৰোঁ। আমাৰ কোনো গুৰুত্বই নাই। আমাৰ প্ৰতি যদি সেই ৰজাঘৰীয়াৰ সহানুভূতি থাকিল হয়, আমিবোৰৰ দৰে মধ্যবিত্তসকলে যে কোনো ধৰণৰ বেপাৰ বাণিজ্য কৰি খাবলৈ পথ বন্ধ হৈ গৈছে, সেই কথা তেওঁলোকে চিন্তা কৰিলে হয়। বুজিছ মোৰ? আমাৰ দৰে দুখীয়াবোৰ যেতিয়ালৈকে আমি গৰীব হৈ নাযাওঁ, তেতিয়ালৈকে আমাক এৰি নিদিব। আমাক পথৰ ভিক্ষাৰী নকৰালৈকে তেওঁলোকে নানান কৌশল অৱলম্বন কৰিয়ে থাকিব। হয় অ' দেউতা, আজি আমালৈকে চোৱাচোন। মই অনলাইন ক্লাছ কৰিবলৈ, মোবাইলত ৰিচাৰ্জ এটা কৰিবলৈ টকাৰ কাৰণে আমি চিন্তা কৰিব লগা হৈছে। হয় অ', আমাৰ দুখ কোনে বুজিব? আমাক ভগৱানে সেই ৰঙীন দুনিয়াৰ অদ্ভুত বাস্তৱবোৰ উপভোগ কৰিবৰ কাৰণে এযোৰ ৰঙীন চশমা পিন্ধাই আমাক পঠাই দি কৈছে, যা তহঁতক এই অদ্ভুত কাহিনীবোৰ উপভোগ কৰিবৰ কাৰণে
দৰ্শক হিচাপে পঠাইছোঁ। তহঁতে সিহঁতৰ ঘেণ্টা তালু কৰিব নোৱাৰ। আৰু সেইকাৰণে তুমি দেউতা অলপ মনে মনে থাকাচোন। বেৰৰো কাণ থাকে, নিজৰ গানুমে শত্ৰু। এইবোৰ কথা কেনেবাকৈ সেই দালালটোৱে গম পালে ঢৌটোকে ৰৌ কৰি ৰজা আগত কৈ দিলে তোমাক চিধাই পুলিচক লগাই দি জামিনবিহীন কেছত 3 মাহলৈ ভৰাই থৈ দিব দেউতা। গতিকে তুমি অলপ মনে মনে থাকা। হয় দে। আমি যেন মাত কথা ক'বলৈ পাৰিও বোবা মানুহ। দেউতা মোক 5,000 মানি এটা দিয়াচোন। সিদিনা 7,000 টকা দিছিলোঁহে, আকৌ কিয় লাগে? লাগে আৰু দিয়া, ল'ৰা মানুহ নহয় জানো। জানিব পৰাহেঁতেন ভাল আছিলে। মানে দেউতা লগৰ এজনক দিব লাগে। ঠিক আছে, মোৰ লগত কেছ নাই, গুগল পে' কৰি দিছোঁ। থেংকছ দেউতা, থেংক ইউ ছ' মাছ। প্ৰতিভা, তুমি আমাৰ সুভাষৰ মুখখনলৈ চাইছানে? মই তাৰ মুখৰ ৰংটো অলপ পৰিৱৰ্তন যেন দেখিছোঁ। মানে নিচাজাতীয় কিবা দ্ৰব্যত এডিক্টেড যেন লাগিছে। তুমিও যে আৰু নহয়, কলেজত পঢ়া ল'ৰা, মোবাইলত অনলাইন ক্লাছ কৰোঁতে তুমি মুখৰ ৰংটো এনেকুৱা দেখিছা। নাই, মই লক্ষণটো ভাল দেখা নাই। নহয় অ', তুমি অযথাই মূৰ ঘমাইছা। নাজানো দেই। নিয়ৰ, এনেদৰে পুলিচে মালবিলাক ধৰি থাকিলে আমি দেখোন মাল খাবই নোৱাৰা হৈ যাম। তাকেহে, আমি দেখোন খাব নোপোৱা অৱস্থা হৈ বিষম হৈ যাম। আমাৰ হাত ভৰিবোৰ একেবাৰে কাম নকৰা হৈ যাব। কি কৰিব ধৰিছে এই চৰকাৰখনে নাজানো আৰু। আজি এই অকণমান মালৰ কাৰণে কম হাবাধুৰি খাব লগা হৈছেনে? দে এই ফটাফট বনা তই। ঐ, আজি নহ'লে মাল তয়ে বনা। হ'ব দে, সি বনাওক, মই জ্বলাই দিম। তয়ে বনাচোন দে। এই মই ইনজেকশ্যনটো পোষ্ট কৰি লওঁ। সুভাষ, আমি দেখোন দিনক দিনে আঁউসী আন্ধাৰৰ দিশে গতি আৰম্ভ কৰিছোঁ। এই মোৰ মুখত বেয়া মাতহে ওলাব আৰু, বুজিছ এতিয়া? হেই মূৰ্খ, আমাৰ দৰে মজা সকলোবোৰ ল'ৰাই নাপায়, বুজিছ? আমাৰ দৰে পোৱালীবোৰেহে এইবোৰ মজা পায়। চবৰে অকাত নাথাকে এইবোৰ সোৱাদ ল'বলৈ, বুজিছ? অঁ, হ'ব দে। ঐ, সন্ধিয়া হ'ল, ঘৰলৈ যাম ব'ল। মাল টান ফটাফট। ময়ূৰ, অ' ময়ূৰ, কি হ'ল দেউতা? চাওঁ এইফালে আছোঁ। কি হ'ল দেউতা? কি কৰি আছিলি? কাপোৰকেইটা ধুই মেলি দি আহি ভাতকেইটা বনাই আছিলোঁ। ঐ, তই ভাতকেইটা বনাই হ'লে কণ্ট্ৰলৰ পৰা চাউলকেইটা লৈ আহিবি। আৰু শুন, এই আটাখিনিও লৈ আহিবি।
আটা নালাগে নেকি দেউতা? কিয়? এই আটাবোৰ দেখোন ভাল নহয়। হেৰৌ, এই আমাৰ দৰে মানুহবোৰ ভাল বস্তু খাবৰ কাৰণে জন্ম হোৱা নাই। আমাৰ কাৰণে এইবোৰেই অমৃত। হ'ব দিয়া দেউতা, এই সকলোবোৰ ভগৱানৰে ইচ্ছা। হেৰি নহয় দেউতা, কণ্ট্ৰলৰ পৰা সদায় মাংস অকণ লৈ আহিম নেকি? মাংস? হেৰৌ, মাংস ক'ৰ পৰা আনিবি তই? পইচা নাই দেখোন। আজি অতদিন ঘৰত বহি বহি খাওঁতে জমা টকাকেইটাও শেষ হ'ল। দোকানখন খুলিবলৈও টকা নোহোৱাই হৈ গ'ল। দোকানৰ দালি চেনি এইবোৰ ঘৰত খাওঁতে শেষেই হ'ল। মাল ক'ৰ পৰা টকা আনি দোকান খুলিম? মই ভাবি বৰ ভাগৰুৱা হৈ পৰিছোঁ। আৰু তই মাংস খাৱ? দেউতা, টিউশ্যনৰ পইচা পাইছোঁ নহয়। সেয়া পইচা দিয়া নিম দিয়া। বাৰু আনিবি দে। আৰু শুন, পইচাবোৰ আজে বাজে খৰচ নকৰিবি। তোৰ ৰিজাল্ট দিলে কলেজত আকৌ তোকেই দৰকাৰ হ'ব। হ'ব দিয়া দেউতা, তুমি টেনশ্যন ল'ব নালাগে। এই মোৰ, তই কিবা জ্বলা গোন্ধ পাইছনে? হ'ল দেউতা, ভাত ধৰিলে হ'বলা। এই ৰ'বা। কুহি, চাওঁ ৰখিবিচোন, এফালে। আৰে ময়ূৰ, কি খবৰ? আছোঁ আৰু উশাহটো লৈ। বাৰু তোৰ কথা কচোন। কি হ'ব আৰু, লগৰবোৰক দেখিবই নোপোৱা হ'লো। মনটো ভাল নলগা হৈছে। কিয়? দেখা নাই জানো, লকডাউন। পঢ়াৰ ছিষ্টেমবোৰ সলনি কৰি পেলালে। অনলাইন ক্লাছ, পৰিৱৰ্তনে বৰ বেলেগ ৰূপ ল'বলৈ গৈ আছে ময়ূৰ। এৰা কুহি, শিক্ষিত হাৰ বাঢ়ি গৈছে, কিন্তু শিক্ষা জ্ঞানৰ হাৰ কমি গৈছে। ইউনিট টেষ্ট আদি পৰীক্ষাৰ পাৰ্চেণ্টেজ চাই ME স্কুল, হাই স্কুল, LP স্কুল আদি ল'ৰা ছোৱালীও পাছ কৰাই দি গৈ আছে। তাহাঁতৰ কিন্তু ক্লাছৰ পাঠবোৰৰ বিষয়ে সম্পূৰ্ণ জ্ঞান নাই হোৱা। কি কৰিবি অ', ৰজাই হুকুম দিছে এডিম চেডিম পায়। তাকেহে। বাদ দে এইবোৰ, যোগা দেখা যায়গা। তোক অন্য এটা কথা সুধিবৰ কাৰণে মই ৰখাইছিলোঁ। কচোন বাৰু কি কথা? সুভাষ আৰু নন্দিনী প্ৰেমিলীলা কি হৈছে ঐ? বৰ ভাল নহয়। তহঁত ল'ৰাবোৰ বৰ লেতেৰা বস্তু ময়ূৰ। তহঁতে বেলেগৰ আৱেগ, অনুভূতি, মৰম এইবোৰ বুজিবলৈ চেষ্টাই নকৰ। কুহি ঐ, মুখখন আছে বুলি যি টি বেলবেলা নিদিবি। তহঁতৰ জাতিটোৱে ভাল দে, একো ৰেকৰ্ডেই নাই। দেউতা কোৱা। অলপ বহিব কোৱা, মই গৈ আছোঁ। হ'ব দিয়া। চৰি কুহি, এই ভীষ্ম আহি ঘৰত বোলে বহি আছে। মই এতিয়া যাওঁ, অন্য এদিন পাতিম দে ন। বাই। বাই। ঐ, লেতেৰা ল'ৰাকেইটাৰ ভিতৰত তই নপৰ দে। সুভাষ, সুভাষ, নন্দিনী, তুমি আহিলা? কি হৈছে তোমাৰ? এইকেইদিন লগ নাপাওঁতে এনে অৱস্থা যে। কি হৈছে তোমাৰ সুভাষ? কি হৈছে? নন্দিনী, মই বৰ ডাঙৰ ভুল কৰিলোঁ। এই 2 বছৰ লকডাউনত মই ধ্বংস হৈ গ'লোঁ। তোমাৰ হৈছে কি? তুমি এইবোৰ কি বলকিছা? প্লিজ সুভাষ, ভালকে কোৱাচোন, ভালকে কোৱা। মই তোমাক অনুৰোধ কৰিছোঁ নন্দিনী, তুমি মোৰ জীৱনৰ পৰা আঁতৰি যোৱা। তুমি কি বুলি ভাবিছা সুভাষ? তোমাৰ বেমাৰ হোৱাৰ বাবে মই তোমাৰ জীৱনৰ পৰা আঁতৰি যাব লাগে? অসম্ভৱ সুভাষ, ইম্পচিবল। ফাল্টু আমি নকৰিবা নন্দিনী, প্লিজ তুমি মোৰ জীৱনৰ পৰা আঁতৰি যোৱা। সুভাষ, তুমি কি মোক অৰ্ডিনেৰী মাল বুলি ভাবিছা হা? নহয় সুভাষ, মই তোমাৰ জীৱনৰ আউসীৰ জোনাক। তুমি মোৰ প্ৰথম প্ৰেম। মই তোমাক কেতিয়াও পাহৰিব নোৱাৰো।
হে নন্দিনী, কিয় পাগলামি কৰিছা? মই এতিয়া ড্ৰাগছ এডিক্টেড। মোৰ সৰ্বশৰীৰত ড্ৰাগছৰে ভৰ্তি হৈ আছে। মই তোমাক শাৰীৰিক আৰু মানসিক সুখ দিব নোৱাৰিব। মই আৰু সম্ভৱ বেছিদিন জীয়াই নাথাকিব। তুমি এইবোৰ কি কৈছা? মোৰ চকুত ধূলি মাৰি তুমি ড্ৰাগছ ব্যৱহাৰ কৰিব ল'লা। চি, তুমি ইমান বেয়া বুলি মই কেতিয়াও অনুভৱ কৰিব নোৱাৰিলো। মোক তুমি ক্ষমা কৰি দিবা নন্দিনী। ক্ষমা আৰু তোমাক? তুমি ক্ষমাৰ যোগ্য নহয়। তুমি 3জন মানুহৰ লগত খেলা কৰিলা। তুমি একমাত্ৰ সন্তান হিচাপে তোমালৈ তোমাৰ মা দেউতাই কিমান আশা কৰিছিল, কিমান সপোন দেখিছিল। সেই সপোনবোৰ মৰুভূমিৰ মৰীচিকা নিচিনাকে তুমি দুখৰ কৰি পেলালা। মোৰ হৃদয়ত সংগোপনে পুহি ৰখা ৰঙীন কল্পনাবোৰ তুমি কাল ধুমুহাৰ দৰে বা মৰলিৰ দৰে উৰুৱাই লৈ গলা। ইমানবোৰ হাত চেঁচা পানী ঢালাৰ পিছত তোমাক ক্ষমা কৰিব লাগে। তোমাৰ শৰীৰত যদি অন্য কিবা ৰোগ হোৱা হয়, মই মোৰ শৰীৰত বিন্দু তেজ থকাৰলৈকে তোমাক আৰোগ্য কৰিবলৈ মই চেষ্টা কৰিলোহেঁতেন। কিন্তু এজন ড্ৰাগছ এডিক্টেড ল'ৰাক মই কেতিয়াও ক্ষমা কৰিব নোৱাৰো। I hate you। মই তোমাৰ দৰে মানুহক সঁচাকৈ ঘৃণা কৰো। তোমালোক সমাজৰ একোজন বৰ্বী। মই আজিৰ পৰা মোৰ হৃদয়ত থকা তোমাৰ ছবিখন একেবাৰে ডিলিট কৰি দিলো। মই আহিলো। হে নন্দিনী,